হেল্ল' গাইজ, আজি আমি গৈ আছোঁ মধ্যপ্ৰদেশ। এখন ট্ৰেইন খুব ধুনীয়া। আমাৰ ভাই বন্ধু ওপৰত উঠিলে। এয়া বগীটো চাওক, ইমান ধুনীয়া। বগীটোত লিখি দিছে 964। ৰেল ক্ৰচিঙৰ কাৰণে আমি ৰৈ আছোঁ। এয়া চাওক, আমাৰ ট্ৰেইনত মানুহ দেখিছেনে? এই মাথানিটো দেখিয়ে নাপায়, ইমান দীঘল। এতিয়া মই আছোঁ একেবাৰে লাষ্ট পিনৰ পৰা 4 নম্বৰ ডাবাত। সিফালৰ পৰা আহিছে চাগে। এয়া ৰেল ক্ৰচিঙৰ কাৰণে ৰৈ আছোঁ আকৌ। ৰেল ক্ৰচিঙত ধুনীয়াকৈ ৰখি এতিয়া যাওঁ ভিতৰত। মোৰ ৰুমটো চাওঁ আৰু কেবিনটো দেখাই দিওঁ আপোনালোকক। চাওক কি অৱস্থা হৈ আছে, ভাই বন্ধুৱে কেনেকৈ কি কৰি আছে অকণমান চাওক কেনেকুৱা ধৰণে। এইখিনি চব মোবাইলৰ ধান্দাত লাগি আছে, নিজে ষ্টাইলত ধুনীয়াকৈ গান বজাই আছে। এতিয়া নিজৰ ষ্টাইলত থাকিব আৰু। কর্মী देखे ना करते हैं ना तुम खुली मागा लगे बाहर पीछे भी इसी पर तो बेर पाए ना Komm, ich bin doch Käse.
হেল্ল' গাইজ, আজি ৱেষ্ট বেংগলত সোমাই গ'লোঁ। 2 দিন হৈ গ'ল, 24 ঘণ্টা পাৰ কৰিলোঁ ট্ৰেইনতে বহি বহি। বা কি সমস্যা আমাৰ জীৱনটো, তথাপি তাৰ মাজতে পাৰ কৰি আহিছোঁ খুব ধুনীয়াকৈ, ভাই বন্ধুৰ লগত মিলি জুলি হাঁহি ধেমালিকৈ। আৰু আগলৈ গৈ দেখাই থাকিম আপোনালোকে চাই থাকক নেক্সট ভিডিঅ'ত। থেংক ইউ ভেৰি মাছ।